আমি আসলতে বহলপুর টটপাড়া চিলাৰে সমাজ কল্যাণ এটা সৰু মানে আমাৰ চালুকীয়া অনুষ্ঠান। আমি যোৱা 2017 বৰ্ষৰ পৰা আমি পহিলা বহাগ বছৰৰ প্ৰথমটো দিন প্ৰথম বহাগ হিচাপে বিহু আৰু বিচুৱা এই দুটা অনুষ্ঠান লগ লগাই আমি এটা প্ৰগ্ৰাম বনাইছোঁ, কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। আৰু এই কাৰ্যসূচীটো হৈছে আমি নাম দিছোঁ যে জ্যেষ্ঠ কনিষ্ঠৰ মহামিলন পৰ্ব। জ্যেষ্ঠ কনিষ্ঠ মহামিলন পৰ্ব এইকাৰণে নাম দিছোঁ যে আচলতে জ্যেষ্ঠসকলৰ পৰা কনিষ্ঠসকলে যাতে কিছু জ্ঞান আহৰণ কৰিব পাৰে কিছুমান অনুষ্ঠানৰ জৰিয়তে, আৰু সেই প্ৰয়াস সন্মুখত ৰাখি আমি এই অনুষ্ঠানটোৰ সৃষ্টি কৰিছোঁ। আজি এই অনুষ্ঠানত আমি আমাৰ অঞ্চলৰ আমাৰ মাজত কোনো জাতি ধৰ্মৰ কথা নাই। আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ এই মঞ্চত আজি বিভিন্ন কাষ্টৰ মানুহ, কি হিন্দু, কি মুছলমান, কি জৈন, কি খ্ৰীষ্টান, আমি আটাইকেই আমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ জ্যেষ্ঠসকলৰ পৰা আমি আশীষ বিচাৰিছোঁ। কনিষ্ঠসকলে আশীৰ্বাদ গ্ৰহণ কৰিছে। আজি যেতিয়া মহামিলনৰ পালন, এই পালন উদ্দেশ্যে আজি আমাৰ এই ভাল লাগছে মহামিলন বা জ্যেষ্ঠ কনিষ্ঠসকলৰ লগত পুৰা আমি মিলন হ'ব পাৰিছোঁ। এই বছৰত হ'ল আৰু 5 বছৰ হ'ল আমাৰ এই সমাজ কল্যাণ হেৰিত 5 বছৰ হোৱাৰ পাছত আজি আৰু পিছতো যাতে এই আমি সমাজ কল্যাণ উদ্যোগে এইখিনি আমি হ'ব পাৰোঁ, লগ হ'ব পাৰোঁ, এইখিনিয়ে মোৰ ক'বলগীয়া। আজি আপোনালোকে কি কৰিলে? আজি আমি এই তিতাৰ পৰা প্ৰসাদ, মাৰ চৰণত প্ৰসাদ দিছে, আমি তিতা খালোঁ, প্ৰসাদ খালোঁ, আৰু আমি কিবা মিষ্টি ধৰ কিবা চাহ খালোঁ। আৰু খায়া এই যে আমি এইখিনি মহামিলনের এখানি হেৰি পাইলোঁ, এতিয়া আমাৰ জ্যেষ্ঠ কনিষ্ঠসকলৰ লগত মহামিলন হলোঁ, নাচিলোঁ, অলপ নাচিব পাৰিলোঁ, ফূৰ্তি কৰিলোঁ। এইকাৰণে মনত খুব আনন্দ। এই আনন্দখিনি যাতে চিৰদিন থাকে, এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু আপোনালোকে আপোনাৰ হেৰিসকলক কনিষ্ঠসকলক কি আশীৰ্বাদ দিব? কনিষ্ঠসকলক ভগৱানৰ ওচৰত কৃষ্ণৰ নাম কয়া আশীৰ্বাদ দিলোঁ আৰু জ্যেষ্ঠসকলক ভক্তি কৰিলোঁ। এইয়ে আমাৰ